হেল্ল' ষ্টুডেণ্ট, আমি বিশেষ এটা ভিডিঅ'ৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ, যিটো ভিডিঅ'ত দেখা গৈছে যে ষ্টুডেণ্টসকলে মোবাইল ফোন চাই লিখি আছে আৰু পকেটত নকল, বেঞ্চত নকল কৰি লিখি আছে। আৰু তাৰ মাজৰ পৰা কোনোবাই এজনে পিছৰ পৰা কৈ আছে যে ফুলকৈ বা গোটেইখিনি কুৱেশ্যন আনচাৰ নিলিখিবি যাতে আমাৰ সন্দেহ নহয়। তো সেই ভিডিঅ'খনত একচুৱেলি কি হৈছে, মানে সেই চেণ্টাৰখনত একচুৱেলি কি হৈছে, সেই চেণ্টাৰখন এইচএছৰে হয় না বেলেগ কিবা হয়। আমাৰ ভিডিঅ'টো একচুৱেলি তামোলপুৰ এইচএছ স্কুলৰ পৰা হয় আৰু সেই উক্ত ঘটনাৰ পিছত প্ৰিন্সিপালজনক ৰিপ্লেচ কৰি দিছে আৰু 3জন ছাত্ৰক এক্সপেল কৰি দিছে। আৰু তাৰ পিছতে সেই এক্সাম চেণ্টাৰটোৰ কাৰণে নিউ ইনচাৰ্জ এপইণ্ট কৰিছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেধৰণৰ নকল কৰাৰ বাবে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰিবা যে তোমালোকে নকল কৰি পাছ কৰিবা, নকল কৰি পৰীক্ষা দিবা। তো ছাত্ৰ ছাত্ৰীসকল, নিজৰ যিখিনি জ্ঞান আছে, যিখিনি পঢ়ি গৈছা সেইখিনি লিখাৰ চেষ্টা কৰিবা। সেইখিনি লিখি যিমান পোৱা সেইখিনিতে ছেটিছফাই থকা উচিত, কাৰণ তুমি এইখিনি পঢ়িছা, তুমি এইখিনি পাবা। আৰু যদি তুমি নিলিখি কেনে মোবাইল চাই লিখিবা, নকল কৰি লিখিবা, হাতত লিখি থৈ যোৱা, পেজত লিখি থৈ যোৱা, এনেকুৱা কিন্তু কোনো ধৰণৰ চিন্তা চৰ্চা নকৰিবা বা মনোবৃত্তি নাৰাখিবা। নিজকে ষ্ট্ৰং কৰাৰ এটাই কাৰণ যে তোমালোকে সকলো লগত যাতে কম্পিট কৰিব পাৰা, তোমালোকে যাতে কাৰো পিছত ৰৈ নোযোৱা যে এইটো কৰি আছে মই কিয় কৰিব পৰা নাই, এনেকুৱা কোনো কথা নহয়। যিটো ছাইডত তুমি এক্সপাৰ্ট, তুমি সেইটো ছাইডত ভাল কৰি মন দিয়া, সেইটো ছাইডত আগুৱাই যোৱা, তো অট'মেটিকেলি ইউ উইল বি দ্য কম্পিটিটৰ এণ্ড ইউ উইল বি দ্য বেষ্ট। তাৰপিছত এনেকুৱা ধৰণৰ সেই চেণ্টাৰত কোনো ধৰণৰ নকল চকল কৰিব পৰা নাই আৰু বহুত ষ্ট্ৰিক্ট ধৰণে এক্সাম কণ্ডাক্ট কৰি আছে। আমাৰ চেনেলৰ পৰা তোমালোকে এনেধৰণৰ আপডেট পাবলৈ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰো কৰি